ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ আজি সপ্তমমান শ্ৰেণীৰ আমাৰ অসমীয়া অংকুৰণ যিখন আছে তাৰ 7 নম্বৰ যিটো 11 নম্বৰ যিটো পাঠ সেই পাঠটো তোমালোকক আজি মই এটা কবিতা আছে এটা ধুনীয়া কবিতা কবিতাটো লিখিছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই আমি ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে অলপ পিছৰ পাঠত আমি আলোচনা কৰিম তাৰ আগতে মই কবিতাটো কি কাৰণে লিখিছে কবিতাটো সেই কথাখিনি কৈ বিচাৰিছোঁ কবিতাৰ নাম তোমালোকে নিশ্চয় পাইছা যে গছ ভালপোৱা ককাৰ হং বৰ ধুনীয়া কবিতা নামটো শুনিলে ভাল লাগে হয় নহয় গছ ভালপোৱা ককাৰ হং গছ গছনিয়েনো আমাক কি কৰে গছ গছনি আমাক প্ৰথম কথা হ'ল আমাৰ প্ৰাকৃতিক যিটো ভাৰসাম্য সেই ভাৰসাম্যটো ৰক্ষা কৰে যদি গছ গছনি নাথাকে আমাৰ পৃথিৱীখন কি হ'ব বাৰু তোমালোকে ভাবি চোৱাচোন কি হ'ব পৃথিৱীখন আমি উশাহ নিশাহ লোৱাৰ কাৰণে কি কৰোঁ আমাক গছ গছনিয়ে কি দিয়ে আমাক অক্সিজেন দিয়ে আৰু যদি গছ গছনি নাথাকে তেতিয়াহ'লে কি হ'ব আমি অক্সিজেন নিশ্চয় নাপাম নোপোৱাৰ ফলত এই প্ৰাণীবিলাকৰ অৱস্থা কি হ'ব কাৰণ প্ৰাণীবিলাক গছ গছনি নহ'লে অক্সিজেন নাপালে আমি গোটেই ধ্বংস হৈ যাম সেইকাৰণে আমি কি কৰিব লাগে গছ ৰুব লাগে গছবিলাকক ৰুলেই নহয় কি কৰিব লাগে সিহঁতক প্ৰতিপালন কৰিব লাগিব মানে সাৰ পানী যি য'ত লাগে দি আমি গছ ধুনীয়াকৈ ৰুই সিহঁতক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব লাগে এতিয়া গছ গছনি নোহোৱাৰ পৰিৱেশটো সেইকাৰণে আমি কি কল্পনাই কৰিব নোৱাৰোঁ তাৰমানে কি গছ গছনি নহ'লে আমাৰ প্ৰাকৃতিক ভাৰসাম্য নাথাকিব আমি জীয়াই থাকিব নোৱাৰিম আৰু গছ গছনি ভাল পোৱা তেনেকুৱা এজন ককা আৰু এই ককাই কি কৰিছে কবিতাটো লিখিছে আৰু নাম দিছে কি কবিতাটোৰ যে গছ ভাল পোৱা ককাৰ হং আমি কবিতাটো মই আজি তোমালোকক প্ৰথম যেতিয়া আমি কবিতা আবৃত্তি কৰিবলৈ যাওঁ মই আজি আবৃত্তি নকৰোঁ তোমালোকক কি কৰিম মই আজি কবিতাটো পাঠ কৰি দিম তাৰ মানে কি যে আবৃত্তি কৰিব লগা হ'লে আমি কবিতাটো একদম সম্পূৰ্ণ বাৰে কি কৰিব লাগিব কবিতাটো ধুনীয়াকৈ মুখস্থ কৰি ল'ব লাগিব শব্দবিলাকে কি কৈছে কোনটো শব্দ কেনেকৈ উচ্চাৰণ কৰিব লাগিব ধুনীয়াকৈ সেইখিনি আমি ছাৰ বাইদেউসকলৰ পৰা শিকি বা আমাৰ কাৰোবাৰ জ্যেষ্ঠজনৰ পৰা আমি শিকি ধুনীয়াকৈ ল'ব লাগিব লোৱাৰ পিছত আমি কবিতাটো যেতিয়া মুখস্থ হ'ব তেতিয়া আমি ধুনীয়াকৈ আবৃত্তি কৰিব পাৰিম আমি অংগী ভংগীৰে আবৃত্তি কৰিব পাৰোঁ ধুনীয়াকৈ আমাৰ মাতটোৰে আবৃত্তি কৰিব পাৰোঁ গতিকে মই প্ৰথম তোমালোকক আজি কবিতাটো কি কৰিছোঁ পাঠ কৰি দিছোঁ পাঠ মানে কি মই কবিতাটো চাই মাতিছোঁ গতিকে মই কবিতাটো পাঠ কৰি দিছোঁ যে কি কবিতাটোৰ নাম হ'ল গছ ভাল পোৱা ককাৰ হং কি কৈছে যে ভাল পালোঁ ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা ককাৰে মানে কৈছে যে ৰঘুনাথ তুমি তোমাৰ পুতেৰাৰ বিয়ালৈ মোক মাতিলা কিন্তু এই যে ৰভাখন দিছা এই ৰভাখন দিবৰ কাৰণে ইমান ধুনীয়া আমলখি গছ এজোপা আমলখি গছ কি ঔষধি গছ এজোপা বিভিন্ন আমি তাক খালে আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল তেনেকুৱা গছ এজোপা তুমি কিয়নো কাটিলা আলহী অতিথি যাব যিমানবিলাক আলহী অতিথি আছে যাব আৰু ৰভাখনো নোহোৱা হৈ থাকিব আৰু বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই আজি ইমান ডাঙৰ হ'ল আমলখি গছজোপা তাক তুমি কাটিলা এইজোপা কালিয়ে ৰুলে ইয়াততো আৰু নহ'ব আলহী অতিথি চব গুচি যাব বোৱাৰীও আহিব কিন্তু আকৌ তুমিতো এই গছজোপা আৰু নোপোৱা তাক পাবৰ কাৰণে আকৌ বহুত কিবা কিবি কৰিব লাগিব কিমান যত্ন ল'ব লাগিব কিমান কৰিব লাগিব তাৰপিছতহে আমি গছজোপা তেনেকুৱা এজোপা গছ পাম তাৰপিছত কৈছে কি দয়াতিক মাতাচোন এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ
মানে ককাৰ খং উঠিছে যে কি কৈছে এই দৰাটিক মাতাচোন যে এইটো বিয়ালৈ মাতিলি গতিকে দৰাটিক মাতাচোন এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকেই নাখাওঁ আৰু যেহেতু গছজোপা কাটিলা সেইকাৰণে মই দৰাটোক কেৱল আশীৰ্বাদ দিম আৰু যাওঁ আৰু গছজোপাৰ যি কাৰণে কাটিলা সেইকাৰণে বেয়া পাইছোঁ আৰু সেইকাৰণে মই বিয়াৰ লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ এইটো কবিতাটো ধুনীয়া বৰ ধুনীয়া কবিতা তোমালোকে মাতিবা বাৰে বাৰে মাতি মুখস্থ কৰি লৈ আবৃত্তি কৰিবা ইয়াৰ পিছৰ যেতিয়া মই পাঠত ইয়াৰ পিছত যেতিয়া মই আকৌ এই কৰিম তেতিয়া মই ধুনীয়াকৈ মুখস্থ কৰি লৈ তোমালোকক আবৃত্তি কৰি দিম কবিতাটো তেনেহ'লে আজি পাঠটো ইমানতে সামৰিছোঁ পিছত লগ পাম আৰু ধন্যবাদ